হে গাইছ আকৌ এটা নিউ ভ্লগত তো আজি ঘৰতে চব্জি বনাব দিছে মোক মায়ে তো ভাবি আছোঁ অলপ দুখাম কেনেকৈ চব্জি বনাম আৰু নাজানো তো এয়া গাছ দেখিছা মই কাটি আছোঁ এয়া ভণ্টি বোলে দালি বনাব দালিটো ময়ো বনাম আৰু এইখান ঢালি দিছোঁ আৰু এইটো হ'ল মই কাটিলোঁ ভিডিঅ'টো আগতে বনাব লাগিছিল বাৰু পিছত বনাই দিলোঁ আৰু কাটিম এয়া ভাতকেৰেলা গুটিটো নেখাওঁ না তো ভাতকেৰেলা গুটিটো ওলাই দিছোঁ পিছত কাটিছোঁ সৰু সৰুকৈ আৰু এইটো মোৰ ভাইটিয়ে জানে কেইদিনমান আছে আমাৰ ঘৰত থাকিব তো কাটি আছোঁ গাইছ কি কৰিম আৰু মায়ে গৈছে পথাৰত কৰি আছোঁ আৰু অলপ কষ্ট হয় নহয় মাক সহায় কৰা কষ্ট নহয় বাৰু এইটো আমাৰ দায়িত্ব তো গাইছ হৈ গৈছে চব্জি কটা এতিয়া মোক লাগিব কাহাৰা দেখিবলৈ পাইছা আমাৰ পাকঘৰটো ইমান ভাল নহয় বাৰু বনাই আছে এতিয়াহে এয়া ষ্টক হৈ গ'ল এতিয়া ভণ্টি মোৰ তো মই শাকটো ল'লোঁ শাকটো লোৱাৰ পিছত বাবা পিপৰ গাইছ বহুত পিপৰ তো গাইছ এতিয়া কাহাৰা লাগিব কাহাৰা আমাৰ বোলে কাইবা আহিছে ধুনুবাই কৈছে ভণ্টি আহিছে নেকি আমাৰ নেইবাৰহুড হয় ভণ্টি এজন আহিছে তই চাহ বনাব জানি নাজানে হা জানে নাজানে চাহ বনাব জানি নাজানে তই জানে চাহ বনাব জানে বোলে তাই আমাৰ ভণ্টিজনে ৰেডি কৰি দি আছে অলপ ধু দিয়া ধুই দিয়া ইয়া গাইছ ভণ্টিয়ে কাৰাটো বহাই দিছে বনাম মই চলাইছা গাইছ গেছটো শেষ হৈছে গেছটো লগাব লাগিব মইতো নাজানো গেছটো লগাব এইটো হ'ল পুৰণিটো এইটো হ'ল নতুনটো তো নতুনটো চেঞ্জ কৰিব লাগে ন এতিয়া কেনেকৈ লগাম এতিয়া ভাবি আছোঁ ইয়া গাইছ গেছটো পালোঁ বাৰু কেনেকৈ পালোঁ মানে নাজানো ইউটিউবত অলপ শ্বৰ্ট আছিল গেছ কেনেকৈ বদলাই চাই লৈছোঁ ইমান বুৰ্বক হ'ব পাৰে না আজিকালি যুগত আৰু যি হওক এতিয়া মই চব্জিটো বনাম ইয়া চব্জি দেখুৱাম দে আপোনালোকক প্ৰথমতে জানে গেছ জ্বলাব লাগিব ৰ'ব তো গাইছ এতিয়া তেলটো গৰম হ'লে পিঁয়াজটো দিম গাইছ অলমষ্ট হৈ গ'ল এতিয়া ঢাকাই দিম কাঢ়ি তো গাইছ শাকটো বহাই দিলোঁ এতিয়া মোৰ ভাইটি কি কৰি আছে মই যাম চাবলৈ এইটো মোৰ ৰুমটো সোমাম বাৰু শুই আছে দেখোন তাই ঐ কি হ'ল তোৰ আকৌ শুই আছে যে কি হ'ল ভাইটিটো কি হ'ল গাঁৱতে ভিতৰত শুই আছে ভাত বনাব লাগিল নেকি লগা নাই ভাত বনাব লাগিল মই মাতিম খোৱা অলপ এইটো আমাৰ গৰু মাহঁতো পথাৰত গৈছে গৰুটো এক্সট্ৰাকৈ বান্ধি থব দিছে পিছত এইটো সৰু বাচ্ছাটো বেচেৰা ভোক লাগিল হবাই কি ক'ম আৰু যি হওক মা অহাৰ পিছত গাখীৰ চিপিব এইটো হ'ল চব্জি কটাটো এইটো হ'ল আমাৰ পাকঘৰটো বাছ সেইটো কথা আৰু গাইছ চব্জিটো বাৰু থৈ আহিলোঁ আপোনালোকে এটা কথা ক'ব পাৰিছে আজি আৰু এটা কঁঠাল পকি আছে আমাৰ কঁঠালটো হ'ল দুই চাইডে এই চাইডে এটা আছে আৰু এই চাইডে আছে এই চাইডৰ ওচৰতে আছে আপোনালোকক খাম ভাবি আছোঁ ভাত চাত খাই অলপ দিনত খাম আৰু আপোনালোকে যদি খাব বিচাৰে আহিব পাৰা বাৰু মানা নকৰোঁ এইটো পকি আছে এইটো একদম ভাল লাগে কঁঠালটো একদম মজা ওচৰতে মজাকৈ কাঢ়িম আৰু খাম বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইয়াতে খতম কৰিলোঁ তো বাই